তো গৰমৰ বতৰ এইকেইদিন গৰমে যেনেকৈ দহিছে আমাক নহয়, তাৰ ওপৰঞ্চি আমি কি কৰিছোঁ মানে গৰম মছলা যেতিয়া মানে বস্তু খাদ্য আমি খাই আছোঁ, আমাৰ পেটটো বেয়া। গতিকে মায়ে ক'লে যে বোলে ফাৰ্মাচী যাব গৈছে, মেডিচিন এটা আনিব গৈছে। মই মাক কৈছোঁ যে মই ফাৰ্মাচী নাযাওঁ, মেডিচিন নানো, মই আজি এটা গাঁৱলীয়া মেডিচিন এটা আজি বনাম। আজি খাব লাগিব মা, পেটটো ঠাণ্ডা কৰিব কিন্তু। ঠিক আছে নে? ঠিক আছে, এতিয়া ওলাই দিওঁ এতিয়া মই সেই মেডিচিনটো আনিবৰ কাৰণে। আৰু লগে লগে হাততে সেই মোনাখন লৈ সোমাই গ'লোঁ আমাৰ পাছফালৰ বাৰীখনলৈ। বাৰীতে গৈ দেখিলোঁ যে বহুতখিনি মচন্দৰী পৰি আছে আমাৰ বাৰীখনৰ চুকে কোণে। তাৰ পৰা অলপমান মচন্দৰী পাত বুটলি বেগখনতে ভৰাই লৈ ভিতৰলৈ লৈ আহিলোঁ। আহি ধুনীয়াকৈ ধুই পখালি তাত ধুনীয়াকৈ বাচন এটা জুইৰ ওপৰত দি লৈ পেলাই তাতে পৰিমাণ সাপেক্ষে অলপমান পানী দি, তাতে মচন্দৰী পাতখিনি দি, তাতে পৰিমাণ সাপেক্ষে অলপমান নিমখ আৰু লগতে অলপমান কেঁচা নহৰু ফুটা কেইটামান দি লৈ পেলাই অলপমান উতলাব চেষ্টা কৰিলোঁ। আৰু 2 মিনিটৰ পাছতে উতলা হোৱাৰ পাছতে বস্তুখিনি ঠাণ্ডা কৰি পেলাই নমাই দিলোঁ। নমাৰ পাছতে লগতে আমাৰ ছোৱালীক অলপমান খুৱাই দিলোঁ। মায়ে অলপ খালে, মই অলপ খালোঁ। সকলোৱে পেটটো ঠাণ্ডা হ'ল। এতিয়া আপোনালোকে দেখিছে ৰিজাল্ট আপোনালোকে এই সন্মুখত। তো এনেকুৱা হয়, আচলতে কি হয়, আমি কিবা এটা অসুখ হ'লে আমি সদায় ফাৰ্মাচীলৈ ঢাপলি মেলোঁ। সেইটো কৰিব নালাগে। আমাৰ নিজৰ বাৰীখনতে কিছুমান বনৌষধি কিছুমান গছ থাকে, সেইখিনি আমি তুলি আনি খালে আমি আমাৰ ঘৰত আমাৰ পেটৰ হওক বা আমাৰ গাৰ কিছুমান সৰু সুৰা মানে অসুখ আমি উপশম পাওঁ। গতিকে ঘৰৰ যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেখেতলোককো সুধিব লাগে যে এই বনবিধ বা এই গছবিধ কিহৰ কাৰণে উপযোগী। এতিয়া এনেকৈ যদি আপোনালোকে তুলি আনি খায়, হয়তো আপোনালোকৰ উপশম হ'ব। আপোনালোকে হয় নহয় কমেণ্ট কৰি জনাব নিশ্চয়।